এক বিঘাও এক কঠাও মাটি পাবলৈ সক্ষম হোৱা নাছিলে। আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি 1245টা পৰিয়ালক মাটিৰ পাট্টা দিবলৈ এই কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। মই আচৰিত হৈছোঁ গম পাই পেলাই আমাৰ বড়োসকলৰ এজন আগশাৰীৰ সাহিত্যিক, সাহিত্য একাডেমি বঁটা পোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰো মাটি নাছিলে আৰু আজিহে তেখেতে 2 কোঠা 10 লিচা মাটি পাইছে। তেনেকা বিভিন্নজনে মাটি পোৱা নাছিলে। চৰকাৰ আহিছে গৈছে। স্বাধীনতাৰ 78 বছৰত আজি এই মহান কামটো কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ আৰু ইয়াৰ কাৰণে মই বিটিয়াৰবাসী জনতাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে UPPL চৰকাৰ আনিলে আৰু তাৰ পিছত আমি এই কামখিনি কৰিবলৈ পাৰিলোঁ। আৰু লগে লগে ক'ব বিচাৰিছোঁ পৰ্বতজৰাত আৰু পেণ্ডিং 1500 কেছ আছে। তেনেকুৱা এই 1500টা পৰিয়ালকো আমি জুলাই মাহৰ 10 তাৰিখৰ ভিতৰতে মাটিৰ পাট্টা দিয়া হ'ব। এইটো অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আৰু লগতে সংযোজন কৰিছোঁ ইয়াত 800টা পৰিয়াল আছে যিসকলে ফৰেষ্টত বসবাস কৰে, কিন্তু তেখেতসকলে ভূমিৰ পাট্টা পাবলৈ, লেণ্ড এণ্টাইটেল পাবলৈ ইলিজিবল। সেই সকলকো আমি জুন মাহৰ শেষৰ ফালে লেণ্ড পাট্টা দিবলৈ গৈ আছোঁ। গতিকে পৰ্বতজৰাত আমি যিসকল বনাফাইড চিটিজেন, ইয়াৰ যিসকলে খিলঞ্জীয়া হৈ আগৰ পৰাই বসবাস কৰি আছে, আইনগতভাৱে 6 শিডিউল আইনৰ দ্বাৰাই হওক বা 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ দ্বাৰাই হওক যিসকলে মাটি পাবলৈ ইলিজিবল, সেই সকলকো আমি জুলাই মাহৰ ভিতৰত মাটিটো দি পেলাই শেষ কৰিব বিচাৰিছোঁ। আৰু জুন মাহৰ 10 তাৰিখৰ ভিতৰতে আমাৰ বৈশুমতি 2.0 আৰম্ভ হ'ব। বৈশুমতি 1.0 আমাৰ 2,72,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। আৰু বৈশুমতি 2.0 ইয়াত আমি 9টা বিভিন্ন ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। ইয়াৰ ভিতৰত উল্লেখনীয় আছে যে 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে নন ফৰেষ্ট এৰিয়াত চাহ খেতি কৰি আছে কিন্তু মাটিৰ পাট্টা পোৱা নাই বা অধিকাৰ পোৱা নাই, তেখেতসকলক আমি বৈশুমতি 2.0ৰ দ্বাৰা তেখেতসকলকো লেণ্ড দিবলৈ গৈ আছোঁ। আৰু লগতে প্ৰায় 47,000 আমাৰ পৰিয়াল আছে যিসকলে সম্পূৰ্ণ লেণ্ডলেছ। আমাৰ এই খিলঞ্জীয়া মানুহ হয়, কোনোবা বিভিন্ন জনগোষ্ঠীৰ হয়। সেই জনগোষ্ঠীৰ 47,000 পৰিয়ালৰ ভিতৰত প্ৰায় 26,000 পৰিয়াল আমি ষ্টাডি কৰিলোঁ, তেখেতসকলে ইলিজিবল হয়। সেই সকলকো 47,000ৰ ভিতৰত 46,000 ইলিজিবল হয়, তেখেতসকলকো আমি লেণ্ড এণ্টাইটেলমেণ্ট দিবলৈ গৈ আছোঁ। সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইন আছে PGR VGR, এই গোটেই ফ'ল' কৰি পেলাই আমি সেইটো কৰিবলৈ গৈ আছে। পৰ্বতজৰা হিচাপে এটা সময়ত এটা নেগলেক্টেড এৰিয়া আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত গুৰুধাম নিৰ্মাণ কৰাৰ পৰা আদি কৰি ইয়াত ৰাস্তা ঘাট বহুতখিনি নিৰ্মাণ হ'ল। আৰু কম দিনৰ ভিতৰতে এখন আইচ হস্পিটেলৰ আধাৰশিলা হ'ব, এখন পলিটেকনিকৰ কাম আৰম্ভ হ'ব। আৰু লগতে ৰেল কচ ফেক্টৰী 300 কোটি টকা ইতিমধ্যে চেংচন হৈ আছে, ইয়াৰ কাম আৰম্ভ হ'ব। আৰু একে সময়তে আমাৰ সুজিত নাৰ্জাৰী অডিটৰিয়াম 2টা, টিপকাই আৰু পৰ্বতজৰা 2টা, আমাৰ বাঁছবাৰীত 2টা অডিটৰিয়ামৰ নিৰ্মাণ হ'ব। 5 কোটি টকাৰ আমাৰ বীৰ চিলাগাং যিটো ষ্টেডিয়াম, মিনি ষ্টেডিয়াম, এইটোও ইয়াত নিৰ্মাণ কৰা হ'ব। গতিকে এতিয়া পৰ্বতজৰা বড়োলেণ্ড অঞ্চলৰে সবচে সুন্দৰ এটা অঞ্চল। ইয়াত আমাৰ ৰুচি এয়াৰপৰ্ট আছে, এইটোও এক্সপানশ্যনৰ কাম চলিব। এই গোটেই কথাটো লৈ পেলাই পৰ্বতজৰাৰ কাৰণে আমাৰ চৰকাৰৰ যি চিন্তা আছিলে 5 বছৰত, এইখিনি আমি অহা জুন জুলাইৰ ভিতৰত প্ৰায় 80 to 90% কাম কমপ্লিট কৰিবলৈ গৈ আছোঁ। দেখা গৈছে যে বাঁছবাৰীত যিটো আপোনালোকে থাৰ্মেল প্ৰজেক্টৰ নামত ভূমি দি আছে, ৰাইজে কিন্তু প্ৰতিবাদ আৰম্ভ কৰিছে আৰু ৰাইজে কৈছে লাগিলে তেজ দি মৃত্যু হ'ব, আমি মাটি এৰি নিদিওঁ। আপুনি কি কয়? আপোনাক লাগে নে নালাগে ইণ্ডাষ্ট্ৰি? না মোৰ কথাটো আপুনি কওকচোন। আপুনি ইমান লাউডলি যুৱ ল'ৰা হিচাপে আমি বিচাৰিম ইণ্ডাষ্ট্ৰি হ'ব, কিন্তু আমি এইটো নিবিচাৰোঁ যে কাৰোবাৰ ভূমি জবৰদস্তি লোৱা হ'ব। কাৰো 1 বিঘা ভূমিও জবৰদস্তি নোলোৱা হ'ব। তাত ভূমিৰ কাৰণ আমাৰ ভূমিয়ে নাছিলে, আমি ভূমি দিবলৈহে গৈ আছোঁ। গতিকে যিটো কাম আপুনিও বিচাৰে, এই কামটো আপুনি ইমান লাউডলি কোৱাৰ কোনো দৰকাৰ নাই। যদি আপুনি নিবিচাৰে, যদি আপুনি ৰাজপথত ওলাই আহক। আপুনি বিচাৰে তো আপুনি যিটো কাম বিচাৰে এইটো পজিটিভলি আপুনি ক'ব লাগিব কথাটো। এনেই আৰু জুই লগাই ফুৰাটোতো ঠিক নহয়। এই আন্দোলনটো কোনে নেতৃত্ব দিছে? ইয়াত সদায় প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আহি আছে, ইয়াত দাউৰা দিখৰেপ নাৰ্জাৰী আহি আছে। দাউৰা দিখৰেপ নাৰ্জাৰী ইয়াত কোন আছে? প্ৰমীলা বাইদেউৰ ইয়াত কোন আছে? তেখেতসকলে আহি পেলাই য'ত ইয়াতে প্ৰায় 8,000ৰ পৰা 10,000 মানুহ চাকৰি পাব, প্ৰমীলা ৰাণী বাইদেৱে নিজৰ আৰু ল'ৰা ছোৱালীৰ চাকৰিৰ কথা নাই, আৰু তেখেতেতো বহুত ওপৰত গুচি গ'ল। গতিকে আজি আহি থকা প্ৰজন্মৰ কাৰণে কি হ'ব? এই অঞ্চলৰ পৰা যে বহুত মানুহ গুজৰাট হাৰিয়ানাৰ হাজিৰা কৰিবলৈ গৈছে, এই অঞ্চলৰ কোনোবা যে মহিলা বেলেগত কাম কৰিবলৈ গৈছে, তেখেতসকলৰ কাৰণে সংস্থাপন লাগিবনে নাই?